পুনৰবাৰ এটা নতুন ভিডিঅ'লৈকে মই ঋতুপৰ্ণ সকলোকে জনাইছোঁ স্বাগতম। তো আজি আমি কথা পাতিম, যদিহে আপুনি এজন ইউটিউবাৰ বা যদিহে আপুনি এজন টিকটকাৰ বা যদিহে আপুনি এজন ফেচবুকাৰ মানে ফেচবুক পেজত আপুনি ভিডিঅ' দিয়ে বা আপুনি ফেচবুক পেজ চলায়, তেতিয়াহ'লে এইবোৰ যিবিলাক ছ'চিয়েল প্লেটফৰ্ম আছে এইবিলাক বাৰু পাৰ্মানেণ্ট কেৰিয়াৰ হিচাপে ল'ব পাৰি নেকি? মই কি ভাবোঁ, মোৰ ব্যক্তিগত অনুভৱ আপোনালোকক আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আৰু মই এইটো ভিডিঅ' ইয়াৰ কাৰণে বনালোঁ, আমাৰ অসমীয়া বহুত যুৱক যুৱতী এনেকুৱা মানে 24 ঘণ্টা টাইমৰ তেখেতসকলে নিজৰ বহুত অমূল্য সময় এই ছ'চিয়েল মিডিয়াবিলাকত ধ্বংস কৰি দিয়ে। এই ছ'চিয়েল মিডিয়াবিলাকত এনেকুৱা সময় নষ্ট কৰে মানে তেখেতসকলে নিজৰ পঢ়া পাতিত যিখিনি সময় দিব লাগে বৰ্তমান বয়সত সেইখিনি সময় তেখেতসকলে নিদি ক'ৰ ইউটিউবত সময় দিব, ক'ৰ ফেচবুকত সময় দিব, ক'ৰ টিকটকত সময় দিব। আপোনালোকে বাৰু কওকচোন, আপোনালোকে ইউটিউবত ভিডিঅ' দিয়ে ঠিকে আছে, আপুনি ভিডিঅ' দিয়ক, কিন্তু এইবিলাক ইউটিউব, এইবিলাক টিকটক, এইবিলাক ফেচবুক, এইবিলাক বৰ বেছি আপোনালোকে চিৰিয়াছলি নল'ব, কাৰণ এইবিলাকৰ পৰা আপোনালোকে জিন্দগীত খাব নোৱাৰিব। আপোনালোকৰ কথা হৈছে যে আপোনালোকৰ প্ৰথম কথা, যদি আপুনি পঢ়ি আছে, আপোনাৰ প্ৰথম দায়িত্ব পঢ়া, ভালকৈ পঢ়ি শুনি এটা ভাল জব ল'ব লাগে বা ভৱিষ্যতে যিটো আপোনাৰ সপোন আছে জিন্দগীত আগুৱাই যোৱা, সেনেকুৱা সপোনৰ দিশত আপুনি আগবাঢ়িব লাগে। আপুনি এনি টাইম এইবিলাক কি বুলি কয় ইউটিউবত মানে ভিডিঅ' দি থাকক, সেইটোও মই কোৱা নাই যে ভিডিঅ' দিব মানা কৰা নাই, কিন্তু ভিডিঅ'টো দি পেলাই সেইটো বাদ দিয়ক না, কিমান লাইক আহিছে, কিমান শ্বেয়াৰ আহিছে, কিমান ভিউ আহিছে। যদি 24 ঘণ্টা টাইম যদি এইবিলাকে আপোনালোকে কৰি থাকে, টিকটকত আপোনালোকে ভিডিঅ' বনাওক, টিকটকত এটা ভিডিঅ' বনাওক, সেইটো ভিডিঅ' নবনোৱাৰ কাৰণে কোৱা নাই, ভিডিঅ' দিয়ক, কিন্তু টিকটক ভিডিঅ'ৰ নামত যদি আপোনালোকে নিজৰ অমূল্য সময়খিনি যদি জীৱনৰ বৰবাদ কৰি দিয়ে, তেতিয়াহ'লে কিন্তু মই কৈছোঁ ভয়ানক দিন আহিব আপোনালোকৰ, ভয়ানক দিন আহিব। মোৰ কাৰ্যসূচীবিলাক কেনেকুৱা, মই ধৰক ইয়াতে এনেকৈ ভিডিঅ' দিওঁ, কিন্তু ভিডিঅ'খিনি দিয়াৰ পিছত কি কৰোঁ, মই ইয়াত চাই নাথাকোঁ আৰু মানে ফেচবুকত কিমান ভিউ আহিল মোৰ ৰিয়েলিষ্টিক আছাম পেজত, যে মোৰ ইউটিউবত মোৰ কিমান ভিউ আহিল, এইবিলাক মই কিয় চাই থাকিম? মই কিবা এটা ইউটিউব কৰি পেলাই ভাল পাওঁ, তাতে মোক 10টা মানুহ আছে, 100টা মানুহ আছে, 1000 মানুহ আছে, সেইটো লৈ মোৰ কথা নাই। মই ইউটিউব কৰি ভাল পাওঁ, ইউটিউবটো মই পেচন হয়। আৰু ইউটিউবৰ পৰা মই এটা কথা ক'লোঁ, ইউটিউবৰ পৰা টকা ইনকাম কৰাটো ইমান সহজ কথা নহয়, কিন্তু ইমান ইজি কথা নহয়। $100 এটা কামাওঁতে আপোনাৰ কিমান দিন সময় লাগি যাব আপুনি নিজে গম নাপাব। গতিকে ইউটিউব কৰক, টিকটক কৰক, এইবিলাক বেয়া নহয়, কৰি যাওক, নিজৰ পেচন হিচাপে লওক। কিন্তু প্ৰথম যিটো আপোনালোকৰ প্ৰাইমাৰী কাম, এই প্ৰাইমাৰী কামটো হৈছে আপোনালোকৰ পঢ়া শুনা। আপোনালোকৰ যে মা দেউতাই আপোনালোকৰ পঢ়া শুনাৰ নামত ইমান টকা, নিজৰ কষ্টৰ টকা লগাই দিছে, ইমান পঢ়া শুনা কৰাৰ নামত, যদি এই পঢ়া শুনা কৰিব এৰি পেলাই কেৱল ইউটিউব, কিছুমানতো মই এনেকুৱা যুৱক যুৱতীও পাইছোঁ ফেচবুকত এনেকুৱা যুৱক যুৱতী পাইছোঁ, ইউটিউব, ফেচবুক, টিকটক লৈ ইমান তেখেতসকল চিৰিয়াছ, যদি ভিউ নাহে, দাদা মোৰ ভিউ অহা নাই, কি কৰিম, মানে দিনটোত 50টামান মেছেজে কৰে। মানে আপোনালোকে ভাবক তেখেতসকল ইউটিউব, টিকটক এইবিলাক লৈ পেলাই কিমান এখেতসকল চিৰিয়াছ। এইবিলাক এটা ছ'চিয়েল এপছ যে এটা আজিলৈকে চলি আছে, কালিলৈকে বন্ধ হৈ গ'ল, তাৰপিছত ক'ত গ'ল, তাৰপিছতে একো নাই। গতিকে আপোনালোকে আজিৰ তাৰিখৰ পৰা ইউটিউব, টিকটকৰ নামত, কিছুমানে টিকটক কৰে, টিকটক ভিডিঅ' এটা বনোৱাৰ নামত 15 ছেকেণ্ড, 30 ছেকেণ্ড, 60 ছেকেণ্ডৰ এটা ভিডিঅ' বনোৱাৰ নামত ইমান সময় তেখেতসকলে নষ্ট কৰি দিয়ে। আৰে ভিউ আহিব, ভিউ নাহে না। আপোনাৰ কথা হৈছে আপুনি ভিডিঅ'বিলাক দি পেলাই ভাল পায়, আপুনি ভিডিঅ' কিছুমান দি যাওক, ভিউ আহে, ভিউ নাহে, ইমান চিৰিয়াছ নহ'ব এইবিলাক টপিকত। পৃথিৱীত চিৰিয়াছ হ'বলগীয়া আৰু বহুত লাইন আছে, বহুত কেৰিয়াৰ আছে। সেইবিলাক কেৰিয়াৰ প্ৰথমতে সফল কৰক, আৰু ইউটিউব, টিকটক এইবিলাক আপোনালোকে পাৰ্ট টাইম হিচাপে লওক, যে আপুনি ইউটিউবত ভিডিঅ' দি ভাল পায়, মই বাৰম্বাৰ কৈছোঁ কেৱল ভিডিঅ' দি যাওক, তাতে কেৱল চাই নাথাকিব যে কিমান ভিউ আহিল, ভিউ অহা নাই আৰু টেনশ্যন। এইবিলাক কৰি থাকিলে কিন্তু জীৱনত বহুত অমূল্য সময় আপোনালোকৰ হাতৰ পৰা ওলাই গুচি যাব। মই সেইকাৰণে কৈছোঁ ছ'চিয়েল মিডিয়া এডিকশ্যন একেবাৰে বেয়া। ছ'চিয়েল মিডিয়া এডিক্টেড নহ'ব, ছ'চিয়েল মিডিয়া কৰক, বেয়া কাম নহয়। ছ'চিয়েল মিডিয়া কৰি যাওক, নিজৰ কিছুমান ভাল লগা টপিকৰ ওপৰত ভিডিঅ' বনাওক, টিকটকতো বনাওক, ইউটিউবতো বনাওক, যিখন প্লেটফৰ্মত আপোনাৰ ইণ্টাৰেষ্ট আছে। তো প্লিজ হাতযোৰ কৰি কৈছোঁ, মা দেউতাই আপোনালোকৰ ইমান কষ্ট কৰি আমাক পঢ়ুৱাই লিখাই, তাৰপিছত যদি আপুনি পঢ়া শুনাত মন নিদি পেলাই এনেকুৱা ধৰণৰ কেৱল ইউটিউব, টিকটক এইবিলাক কৰি পেলাই কোনো জিন্দগীত খাব নোৱাৰে। মই কৈ দিছোঁ, ভাল চাকৰি বা ভাল বিজনেছ এটা আপোনাৰ জীৱনত লাগিবই আপুনি ছাকচেছফুল হোৱাৰ কাৰণে। আজি মোৰ ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু শেষত ৰিয়েলিষ্টিক অসম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে একেবাৰে নাপাহৰিবা।
ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।